নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুনাথ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জয় শ্ৰীৰাম এষ্ট্ৰগেন। আজিৰ টপিকটো হ'ল মানুহ চিনাৰ সহজ উপায়, মানে নামৰ প্ৰথম আখৰটোৰ দ্বাৰাই মানুহক চিনি লওক কেনেকুৱা হয়। আজি কৰ পৰা মানে ইয়লৈকে যিসকলৰ নাম তাৰে বিষয়ে ক'ম, তে ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰথমতে আহিছোঁ ক। নামৰ আগৰ আখৰ ক হ'লে এওঁলোক কল্পনাপ্ৰৱণ, সহানুভূতিশীল, শ্ৰমপ্ৰিয় হ'লেও ভাগ্যৰ হাতৰ পুতলা হৈ থাকে, অনবৰত ভাগ্যক ধিয়াই থাকে। ক নামৰ নামৰ প্ৰথম আখৰটো ক হ'লে এওঁলোকে তেনেকুৱা প্ৰকৃতিৰ হয়। এতিয়া আহিছোঁ খ। নামৰ আগৰ আখৰটো খ হ'লে এওঁলোকক কঠোৰ যেন দেখিলেও মানসিকভাৱে দেখাত এওঁলোক কঠোৰ নিচিনা লাগে, টানৰ নিচিনা লাগিলেও এওঁলোক অতি কোমল, স্বদেশ স্বজাতি, নিজৰ সমাজ আৰু নিজৰ প্ৰতি এওঁলোকৰ অত্যন্ত শ্ৰদ্ধা থাকে। এওঁলোকৰ স্বভাৱত আত্মগৰ্ব, আত্মকেন্দ্ৰিকতা থকা স্বত্বেও জীৱনৰ প্ৰতি থাকে উদাৰ দৃষ্টিভংগী, আৰু এওঁলোকে হয় কল্পনাপ্ৰৱণ, শ্ৰমপ্ৰিয়, কষ্ট কৰিব পাৰে এওঁলোকে, সহানুভূতিশীল আৰু ভাগ্যৰ ওপৰত থিয়াই থাকে খ নামৰ ব্যক্তিসকলে। তাৰপিছত আহিছোঁ যিসকলৰ নামৰ প্ৰথম আখৰটো গ হয়, তেওঁলোক কেনেকুৱা হয়। নামৰ আগৰ আখৰ গ হ'লে মানুহজন দৃঢ় মনৰ ব্যক্তি হয়। তেওঁৰ উপস্থিত বুদ্ধি আৰু উদ্ভাৱনী শক্তি থাকে। তেওঁ উপস্থিত বুদ্ধি তৈয়াৰ কৰিব পাৰে। তেতিয়া আহিছোঁ ঘ। যিসকলৰ নামৰ প্ৰথম আখৰটো ঘ হয়, তেওঁলোক কেনেকুৱা হয় সেই বিষয়ে কৈ আছোঁ। যিসকলৰ নামৰ প্ৰথম আখৰটো ঘ হয়, নামৰ আগৰ আখৰ ঘ হ'লে মানুহজন দৃঢ় মনৰ ব্যক্তি হয়। তেওঁৰ উপস্থিত বুদ্ধি আৰু উদ্ভাৱনী শক্তি থাকে। বাহিৰৰ পৰা এওঁলোকক দেখাত কঠোৰ যেন লাগে, কিন্তু আচলতে তেনেকুৱা নহয়। তেওঁলোক মানসিকভাৱে অতি কোমল, স্বদেশ নিজৰ দেশ, নিজৰ জাতি, নিজৰ সমাজ আৰু নিজৰ প্ৰতি অত্যন্ত এওঁলোকৰ শ্ৰদ্ধা ভক্তি থাকে। এওঁলোকৰ স্বভাৱত আত্মগৰ্ব, অলপ অহংকাৰ, আত্মকেন্দ্ৰিকতা থকা স্বত্বেও জীৱনৰ প্ৰতি থাকে উদাৰ দৃষ্টিভংগী। তাৰপিছত আহিছোঁ ঙ আখৰৰ নাম নাই। তাৰপিছত আহিছোঁ প্ৰথম চ। প্ৰথম চ যিসকলৰ নামৰ আগৰ আখৰটো প্ৰথম চ হয়, তেওঁলোক কেনেকুৱা হয়। এওঁলোকৰ মনৰ স্থিৰতা থাকে, কৰ্মোদ্যম, কৰ্মোৎসাহ, উৎসাহ, উদ্যম এওঁলোকৰ চৰিত্ৰৰ বিশেষ বৈশিষ্ট্য। এওঁলোকৰ কাম কৰাৰ হাউচটো বেছি, উৎসাহ উদ্দীপনাটো বেছি থাকে। এওঁলোক অতিশয় কৰ্মঠ প্ৰকৃতিৰ, আৰু এওঁলোকক দেখাত বাহিৰৰ পৰা কঠোৰ নিষ্ঠুৰ যেন লাগে, কিন্তু অৰিজিনেলি তেনেকুৱা নহয়। এওঁলোক কোমল প্ৰকৃতিৰ হয়, নিজক অত্যন্ত ভাল পায়, আৰু নিজৰ সমাজ, জাতি, নিজৰ আত্মীয় কুটুম্বক বেছিকৈ ভাল পায় এওঁলোক। তাৰপিছত আহিছোঁ দ্বিতীয় চ। দ্বিতীয় চ নামৰ প্ৰথম আখৰটো দ্বিতীয় চ হ'লে তেওঁলোক কেনেকুৱা হয়। নামৰ প্ৰথম আখৰটো যদি দ্বিতীয় চ হয়, তেনেহ'লে ব্যক্তিজন চিন্তাশীল আৰু যশস্বী হয়। এওঁলোকে জীৱনত ভাৰসাম্য বিচাৰে, বেলেঞ্চ বিচাৰে। আনক বুজিবলৈ এওঁলোকে পলম নকৰে। এওঁলোকে দৃঢ় সংকল্প বন্ধু লাভ কৰে। যিসকলে এওঁলোকক আদৰ্শ ব্যক্তি বুলি গণ্য কৰি পিছত পৃষ্ঠা ভংগ দিয়ে, উল্টা মাৰে, এওঁলোকৰ মনত বৰ কষ্ট পায়। দুখ কষ্ট আৰু ব্যৰ্থতা এওঁলোকে সহ্য কৰিব নোৱাৰে, কিন্তু এওঁলোকে
সদায় আনৰ মংগলৰ কাৰণে বৰ চেষ্টা কৰি থাকে। তাৰপিছত আহিছোঁ বৰ্গীয় আখৰৰ ব্যক্তিসকল কেনেকুৱা হয় সেই বিষয়ে মই কৈ আছোঁ। নামৰ প্ৰথম আখৰটো যদি বৰ্গীয় হয়, মানুহজন যুক্তিযুক্ত আৰু সৃষ্টিশীল মনৰ মানুহ হয়। এওঁলোকে গতি পচন্দ কৰে, ফলত আত্মদম্ভী হয়, নিতে নতুন নতুন ব্যক্তিৰ সাহায্য লাভ কৰাত সক্ষম হয়। এওঁলোকে সদায় নতুন নতুন ব্যক্তিৰ পৰা সাহায্য লাভ কৰিবলৈ সক্ষম হয়। এতিয়া আহিছোঁ বড় জ বুলি কয়, তেওঁলোকনো কেনেকুৱা হয়। তেওঁলোকক আচলতে বড় জ আখৰৰ যিসকলৰ নামৰ প্ৰথম আখৰটো হয়, তেওঁলোকক আচলতে দেখাত নিষ্ঠুৰ যেন লাগে, কঠোৰ যেন লাগে, কিন্তু তথাপিতো অৰিজিনেল তেওঁলোকে কঠোৰ নহয়, কিন্তু তেওঁলোকৰ মানসিকভাৱে অতি কোমল হয়। স্বদেশ স্বজাতি, নিজৰ সমাজ, নিজৰ প্ৰতি বেছি শ্ৰদ্ধা ভক্তি থাকে তেওঁলোকৰ। আৰু তেওঁলোকে আত্মগৰ্ব, আত্মকেন্দ্ৰিকতা থকা স্বত্বেও জীৱনৰ প্ৰতি থাকে উদাৰ দৃষ্টিভংগী, আৰু এওঁলোকৰ যি যুক্তি দিয়ে সেই যুক্তিৰ অৰ্থ থাকে যুক্তিযুক্ত, আৰু সৃষ্টিশীল মনৰ হয়। এওঁলোকৰ স্পীডটো বেছি, ফলত আত্মদম্ভী হয়, নিতে সদায় নতুন নতুন লগ বন্ধুৰ পৰা সাহায্য লাভ কৰে বা বন্ধুত্ব লাভ কৰে। তাৰপিছত ঞ আখৰটো নাম নাই। তাৰপিছত আহিছোঁ মধিনাথ, যিসকলে মধিনাথৰে আৰম্ভ হয়, তেওঁলোকনো কেনেকুৱা প্ৰকৃতিৰ হয় সেই বিষয়ে জানি লওক। নামৰ প্ৰথম আখৰ মধিনাথ হ'লে মানুহজন ত্যাগী আৰু নিস্বাৰ্থী হয়। তেওঁ ভেজালত পৰি থাকিব নোখোজে। কিবা এটা বস্তুৰ কাৰণে যদি দুভাগ কৰিবলগীয়া হয়, তেওঁ মানুহজনে এৰি দিব, যাম আপুনিয়ে লৈ লওক, মোক নালাগে দিয়ক, তেনেকৈ কৈ দিব। আৰু ত্যাগী হয়, আৰু কোনো নিজৰ নিস্বাৰ্থ নিজৰ স্বাৰ্থৰ কাৰণে কাম নকৰে। তেওঁলোকে সকলোৰে মংগল কামনা কৰে, আদৰ্শৱান হয়, আধ্যাত্মবাদ এওঁলোকৰ প্ৰিয় বিষয়। এওঁলোক আৱিষ্কাৰক হ'ব পাৰে, এওঁলোকে যদি গৱেষণা কৰে নতুন নতুন বস্তু আৱিষ্কাৰ কৰিব পাৰে। তাৰপিছত আহিছোঁ মধিনাথ আখৰৰ নামৰ ব্যক্তিসকল কেনেকুৱা হয়। তেওঁলোকক আচলতে দেখাত কঠোৰ যেন লাগে, কিন্তু অৰিজিনেলি তেওঁলোক ইমান কঠোৰ নহয়, নৰম প্ৰকৃতিৰ হয়। নিজৰ যিখিনি আত্মীয় কুটুম্ব আছে তেওঁলোকক বহুত ভাল পায়, আৰু নিজৰ প্ৰতি শ্ৰদ্ধা ভক্তি থাকে। তেওঁলোক আত্মকেন্দ্ৰিকতা আৰু জীৱনৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগী থাকে, আৰু এওঁলোকেও ত্যাগী আৰু নিস্বাৰ্থী হয়, সদায় আনৰ মংগলৰ কামনা কৰে, আদৰ্শৱান, আৰু আধ্যাত্মবাদ এওঁলোকৰ প্ৰিয় বিষয়। এওঁলোকক নতুনকৈ এদিনাকৈয়ে কিছুমান বস্তু সৃষ্টি কৰিব পাৰে। তাৰপিছত আহিছোঁ মধিনাথ আখৰৰ নামৰ ব্যক্তিসকল কেনেকুৱা হয় এতিয়া জানি লওক। মধিনাথ নামৰ প্ৰথম আখৰটো মধিনাথ হ'লে কেনেকুৱা হয়। নামৰ আগৰ আখৰ মধিনাথ হ'লে এওঁলোক সহ্য শক্তি বেছি হয়, তেওঁলোকৰ ধৈৰ্য বোলা বস্তুটো বেছি আছে, বিৰাট সহ্য কৰিব পাৰে। এওঁলোক সহজে আনৰ দ্বাৰা প্ৰভাৱিত নহয়, আৱেগত স্ৰোতত উঠি ভাহি নাযায়। আটাইতকৈ ডাঙৰ বিশেষতা হৈছে যে এওঁলোক গোপনীয়তা বজাই ৰাখিব পাৰে, আৰু এওঁলোকে ভগৱানৰ সহায় সহানুভূতি বেছি লাভ কৰে, ভগৱানৰ প্ৰিয় হয় এওঁলোক মধিনাথ আখৰৰ নামৰ মানুহবিলাক। মধিনাথ টো নাই, মধিনাথ নাম নাথাকে। তাৰপিছত দান্ত্য কৈ আছোঁ। দান্ত্য আখৰৰ নামৰ ব্যক্তিবিলাক সদায় আনৰ ভালটোৱে কামনা কৰে,
আদৰ্শবান, ত্যাগী, নিস্বাৰ্থী, আধ্যাত্মবাদ এওঁলোকৰ প্ৰিয় বিষয় হয় আৰু এওঁলোক আৱিষ্কাৰক হ'ব পাৰে। এতিয়া আহিছোঁ দান্তীয়া থ নামৰ ওপৰত মানুহজন কেনেকুৱা হয়। নামৰ প্ৰথম আখৰ দান্তীয়া থ হ'লে মানুহজন ত্যাগী আৰু নিস্বাৰ্থী হয়। এওঁলোকে সকলোৰে মংগল কামনা কৰে। আদৰ্শবান, আধ্যাত্ম এওঁলোকৰ প্ৰিয় বিষয় হয়। এওঁলোক আৱিষ্কাৰক হ'ব পাৰে আৰু বাহিৰৰ পৰা এওঁলোকক কঠোৰ যেন দেখিলেও মানসিকভাৱে এওঁলোক অতি কোমল হয়। স্বদেশ স্বজাতি, নিজৰ সমাজ আৰু নিজৰ প্ৰতি এওঁলোকৰ অত্যন্ত শ্ৰদ্ধা থাকে। এওঁলোকৰ স্বভাৱত আত্মগৰ্ব, আত্মকেন্দ্ৰিকতা থকা স্বত্বেও জীৱনৰ প্ৰতি থাকে উদাৰ দৃষ্টিভংগী। তাৰপিছত আহিছোঁ দান্তীয়া দ, যিসকলৰ নামত প্ৰথম আখৰটো দান্তীয়া দৰে আৰম্ভ হয় তেওঁলোকৰ কেনেকুৱা হয়। নামৰ আগৰ আখৰটো যদি দান্তীয়া দ হয় এওঁলোকৰ সহ্য শক্তি বেছি হয়। এওঁলোক সহজে আনৰ দ্বাৰা প্ৰভাৱিত নহয়, আৱেগৰ স্ৰোতত উঠি ভাহি নাযায়। আটাইতকৈ ডাঙৰ বিশেষতা হৈছে যে এওঁলোকে গোপনীয়তা বজাই ৰাখিব বিচাৰে আৰু এওঁলোক ভ্ৰমণপ্ৰিয় হয়, মানে ঘূৰি ফুৰি এওঁলোকে বহুত ভাল পায়। তাৰপিছত আহিছোঁ দান্তীয়া ধ। দান্তীয়া ধ আখৰৰ নামৰ আখৰ মানুহজন কেনেকুৱা হয়। দান্তীয়া ধ যিসকলৰ নামৰ প্ৰথম আখৰ দান্তীয়া ধ হয় বাহিৰৰ পৰা তেওঁলোকক কঠোৰ যেন দেখিলেও মানসিকভাৱে তেওঁলোক অতি কোমল হয়। স্বদেশ স্বজাতি, নিজৰ দেশ মানে নিজৰ আত্মীয় কুটুম্বখিনিক মানে এওঁলোকে বহুত শ্ৰদ্ধা কৰে, নিজক বহুত শ্ৰদ্ধা কৰে। এওঁলোকে স্বভাৱত আত্মগৰ্ব হয়। এওঁলোকক দেখিলে মানুহে মানে অহংকাৰী বুলি ভাবিব পাৰে, কিন্তু আচলতে তেনেকুৱা নহয়। আত্মকেন্দ্ৰিকতা থকা স্বত্বেও জীৱনৰ প্ৰতি এওঁলোকৰ উদাৰ দৃষ্টিভংগী থাকে আৰু এওঁলোকৰ সহ্য শক্তি, সহ্য ধৈৰ্য বহুত বেছি থাকে। এওঁলোকে সহজে আনৰ দ্বাৰা প্ৰভাৱিত নহয়, আৱেগৰ স্ৰোতত উঠি ভাহি নাযায়। আটাইতকৈ ডাঙৰ বিশেষতা হৈছে যে এওঁলোকে গোপনীয়তা বজাই ৰাখিব পাৰে আৰু এওঁলোক কৃপণ প্ৰকৃতিৰ হয়, মানে নিজৰ হাত খালী কৰি কেতিয়াও মানে খৰচ নকৰে, এওঁলোকৰ তবিল খালী নহয়। তাৰপিছত আহিছোঁ দান্তীয়া ন, যিসকলৰ নামৰ প্ৰথম আখৰটো দান্তীয়া ন হয় তেওঁলোক কেনেকুৱা হয়। নামৰ আগৰ আখৰটো দান্তীয়া ন হ'লে মানুহজন চিন্তাশীল, মানে চিন্তা কৰিব পাৰে, আৱেগপ্ৰৱণ আৰু সৃষ্টিশীল হয়। এওঁলোকৰ দৃষ্টিভংগীও হয় ভাৰসাম্যযুক্ত। এওঁলোকৰ মনত আত্মগৌৰৱ থাকে, মানে দান্তীয়া ন আখৰৰ মানুহবিলাকো অলপ আত্মগৌৰৱী হয়। উত্থান পতনৰ মাজেদি জীৱন পৰিচালিত কৰে। তাৰপিছত আহিছোঁ প, যিসকলৰ নামৰ প্ৰথম আখৰটো প হয় তেওঁলোকনো কেনেকুৱা প্ৰকৃতিৰ হয়। নামৰ প্ৰথম আখৰটো প হ'লে মানুহজনক মানে সততে আকৰ্ষণ কৰে, দৃঢ় মনৰ হয়। এওঁলোকৰ আত্মকেন্দ্ৰিক স্বভাৱৰ হয়, ঘপক কৰি কাৰো দ্বাৰা চালিত নহয়। এওঁলোক মানে ঘপক কৰি আনৰ কথাত মানে মিহলি নহয়, কিন্তু এওঁলোক আচলতে আনৰ দ্বাৰাই মানে ঠগ খাবলগীয়া হয়। আনৰ দ্বাৰা এওঁলোকে ঠগ খায়, মানে সহজে বিশ্বাস নকৰে, কিন্তু বিশ্বাস কৰাৰ পিছত এওঁলোকৰ মানে ক্ষতি হয়। তাৰপিছত আহিছোঁ ফ, যিসকলৰ নামৰ প্ৰথম আখৰটো ফ হয় তেওঁলোক কেনেকুৱা। এওঁলোকৰ মানে স্থিৰ চিত্তৰ হয়। নামৰ আগৰ আখৰটো ফ হ'লে মানুহজন গহীন গম্ভীৰ হয়, দৃঢ় মনৰ, সুখ্যাতিবিলাসী হয়, মানে সুখ ভোগ কৰিব গব্য, মানে চিত্তাকৰ্ষক ব্যক্তিত্বৰ গৰাকী হয় আৰু এওঁলোকে নিজৰ মানে আত্মীয় কুটুম্বক বা নিজৰ ঘৰখন মানে এওঁলোকে বহুত মানে মৰম কৰে ঘৰখনক আৰু এওঁলোকৰ অত্যন্ত নিজৰ প্ৰতি শ্ৰদ্ধা থাকে। এওঁলোক আত্মগৰ্ব, আত্মকেন্দ্ৰিকতা থকা স্বত্বেও জীৱনৰ প্ৰতি উদাৰ দৃষ্টিভংগী থাকে আৰু এওঁলোকে মানে নিজৰ হাত খালী কৰি
তাৰমানে টকা খৰচ নকৰে, নিজৰ হাতত ৰাখিব, তাৰপিছতহে খৰচ কৰিব। তাৰপিছত আহিছোঁ ব, যিসকলৰ নামৰ আখৰটো ব হয় তেওঁলোক কেনেকুৱা হয়। নামৰ আগৰ আখৰ ব থকাজনৰ বৈশিষ্ট্য হ'ল আত্মকেন্দ্ৰিকতা আৰু গতানুগতিকতা। এওঁলোক লাজকুৰীয়া হয়, লাজকুৰীয়া, অনবৰত সতৰ্ক হৈ থাকে, অৰ্থাৎ সতৰ্কতাৰ চৰিত্ৰৰ মাজত নিহিত হৈ থাকে। এওঁলোক মানে সদায় সাৱধানে থাকে। এওঁলোক খেয়ালি স্বভাৱৰ হয়, ফট কৰি কোনো মানুহৰ কথাতে বা কোনো কামতে এওঁলোকে বিশ্বাস নকৰে। তাৰপিছত আহিছোঁ ভ নামৰ ব্যক্তিবিলাক কেনেকুৱা হয়। এওঁলোকক আচলতে বাহিৰৰ পৰা মানে কঠোৰ যেন দেখি, কিন্তু আচলতে তেনেকুৱা নহয়। এওঁলোকে মানসিকভাৱে অতি কোমল হয়। নিজৰ জাতি, নিজৰ দেশ, নিজৰ সমাজ আৰু নিজৰ প্ৰতি শ্ৰদ্ধা থাকে। এওঁলোক আত্মগৰ্বিত হয়, আত্মকেন্দ্ৰিকতা থকা স্বত্বেও আৰু নিজৰ জীৱনৰ প্ৰতি এওঁলোকৰ সচেতনতা থাকে। আৰু এওঁলোকো অকণমান লাজকুৰীয়া হয়, অনবৰত সতৰ্ক হৈ থাকে। এওঁলোক খেয়ালি স্বভাৱৰ হোৱাৰ কাৰণে ফট কৰি আনৰ কথাত এওঁলোকে বিশ্বাস নকৰে। তাৰপিছত আহিছোঁ ম, যিসকলৰ নামৰ প্ৰথম আখৰটো ম হয় তেওঁলোক কেনেকুৱা হয়। মানুহজন স্বাধীন চিতীয়া হ'লেও হিচাপী হৈ থাকে। ম নামৰ মানুহবিলাক হিচাপী হয়, মানে কৃপণ নহয় কিন্তু হিচাপ কৰি চলে। তেওঁ উন্নত স্মৃতি শক্তিৰ অধিকাৰী হয়। তেওঁলোকৰ মনত ৰখা শক্তি বহুত আছে। প্ৰথমতে ভাবি চিন্তি আঁঠি গুৰি মাৰিহে তাৰপিছতহে বিশ্বাস কৰিব। কিবা এটা কাম এওঁলোকক কৰিব দিলে ডাইৰেক্ট ঘপককৈ কামটো নকৰে, আগতে চাব, দূৰৰ পৰাই কামটো চাব কেনেকুৱা, তাৰপিছত কামটো কৰিব। সদায় স্থিৰ আৰু দৃঢ় ধাৰণাৰ দ্বাৰা পৰিচালিত হয়। এওঁলোকৰ স্বভাৱটো হ'ল এনেকুৱা। তাৰপিছত আহিল 29 জ, যিসকলৰ নামৰ আখৰটো 29টি জ হয় তেওঁলোকনো কেনেকুৱা প্ৰকৃতিৰ হয়। নামৰ আগৰ আখৰ 29টি হ'লে মানুহজন কৰ্তব্যপৰায়ণ। এওঁলোকে নিজৰ যিখিনি দায়িত্ব থাকে পালন কৰে, ধীৰ স্থিৰ আৰু দৃঢ় মনৰ হয়। এওঁলোকে গতানুগতিকতা পচন্দ কৰে। আন মানুহৰ কাম কিদৰে সুস্থভাৱে সম্পন্ন হ'ব সেয়াও এওঁলোকৰ চিন্তাৰ গুৰুত্বপূৰ্ণ বিষয় হ'ব পাৰে। মানে আনক কিবা এটা কাম কৰিব দিছে, তেওঁ কৰিব পাৰিছেনে নাই তাৰ বিষয়ে এওঁলোকৰ গুৰুত্বটো থাকে। তাৰপিছত আহিছোঁ পেট কাটা ৰ আখৰৰ মানুহবিলাক কেনেকুৱা হয়। নামৰ প্ৰথম আখৰ পেট কাটা ৰ হোৱাজন স্বদেশ জাতি, স্বজাতি, আত্মীয় স্বজন, বন্ধু বান্ধৱ যথাৰ্থ মংগলকামী হয়। লগ বন্ধুৰ এওঁলোকে মংগল কামনা কৰে। এওঁলোকে বাৰে বিংখৰা কথা কৈ ভাল নাপায়, মানে ঠাট্টা মস্কৰা এওঁলোকে বেছি নকৰে আৰু শুনিবও ভাল নাপায়। এওঁলোকে জঞ্জাল একেবাৰে পচন্দ নকৰে, মানে ফ্ৰী হৈ থাকিব বিচাৰে। এওঁলোক সততে আনক প্ৰভাৱিত কৰে, চিন্তাশীল আৰু আত্মকেন্দ্ৰিক হয়। আনক ভাল উপদেশ দিয়ে, অভিজ্ঞতাৰ পৰা নিজে শিক্ষা লয়। তাৰপিছত হৈছে ল, নামৰ প্ৰথম আখৰটো ল হ'লে কেনেকুৱা হয়। নামৰ আগৰ আখৰ ল হ'লে মানুহজন চঞ্চল মনৰ নহয়। এওঁ বুদ্ধিমান আৰু যুক্তিপৰায়ণ হয়। এওঁলোকৰ যুক্তিৰ অৰ্থ থাকে। এওঁলোকৰ চৰিত্ৰৰ বাস্তৱবাদী দৃষ্টিভংগী নিহিত হৈ থাকে। এওঁলোকে মানে বৰ্তমানৰ লগত মিলি চলি থাকে। তাৰপিছত হৈছে ৱ, যিসকলৰ নামৰ প্ৰথম আখৰটো ৱ থাকে তেওঁলোকনো কেনেকুৱা হয়। এওঁলোক উদাৰ আৰু সংস্কাৰপন্থী হয়। এওঁলোক সংস্কাৰত ডাঙৰ দীঘল হোৱা মানুহ, অভিজ্ঞতাৰ পৰা শিক্ষা লাভ কৰে। এওঁলোকে মানে যিখিনি জানে সেই অভিজ্ঞতা মানে ঠেকলি শিকে বুলি কয় যে, তেনেকৈ শিক্ষা গ্ৰহণ কৰে এওঁলোকে। তাৰপিছত আহিছোঁ কালিবহ নামৰ ব্যক্তিজন কেনেকুৱা হয়। নামৰ আগৰ আখৰ কালিবহ হোৱা ব্যক্তিজন চিন্তাশীল আৰু যশস্বী হয়। এওঁলোকে জীৱনত ভাৰসাম্য বিচাৰে। আনক বুজিবলৈ এওঁলোকে পলম নকৰে, মানে মানুহজনক দেখিলে এওঁলোকে চিনি পায় ভাল নে বেয়া।
তেওঁলোকৰ সেই শক্তিটো আছে। তেওঁলোকে দৃঢ় সংকল্প বন্ধু লাভ কৰে। যিসকলে এওঁলোকক মানে প্ৰথমতে ভাল বুলি ভাবি বন্ধুত্ব কৰে, তাৰপিছত আকৌ সেই বন্ধুত্ব ভাঙি দিয়ে, তেতিয়া তেওঁ মানে মনত বৰ কষ্ট পায়। মানে দুখ কষ্ট আৰু বিফলতা এওঁলোকৰ মানে সহ্য কৰিব নোৱাৰে এওঁলোকে। কিন্তু এওঁলোকে আনৰ সদায় মংগলৰ কাৰণে মানে বৰ অহৰহ চেষ্টা কৰি থাকে। আৰু এওঁলোকক দেখাত মানে কঠোৰ যেন লাগে, কিন্তু অৰিজিনেলি তেনেকুৱা নহয়, এওঁলোক অতি কোমল প্ৰকৃতিৰ হয়। তাৰপিছত আহিছোঁ দন্তীয়া শ, মলিনা শটো নাই, দন্তীয়া শ আখৰৰ মানুহবিলাক কেনেকুৱা হয়। নামৰ প্ৰথম আখৰটো দন্তীয়া শ হ'লে চিন্তাশীল আৰু যশস্বী হয়। এওঁলোকৰ জীৱনত মানে বেলেঞ্চ বিচাৰে, মানে আপ ডাউন নালাগে, বেলেঞ্চত থাকিব বিচাৰে। আনক বুজিবলৈ এওঁলোকে পলম নকৰে, কালি বহৰ নিচিনাই হয়। এওঁলোকে মানুহক পটককৈ মানে চিনি পায়। এওঁলোক দৃঢ় সংকল্প বন্ধু লাভ কৰে, আৰু সেই বন্ধু যদি ওলোটা মাৰি দি তেওঁলোকে তেতিয়া কষ্ট পায়, মনত বৰ কষ্ট পায়, আৰু দুখ কষ্ট এওঁলোকে সহ্য কৰিব নোৱাৰে, আৰু ফেইল হোৱাটো এওঁলোকেও সহ্য কৰিব নোৱাৰে। কিন্তু এওঁলোকে আনৰ সদায় মংগলৰ কাৰণেই কাম কৰি থাকে। তাৰপিছত আহিছোঁ হ, যিসকলৰ নামৰ প্ৰথম আখৰটো হৰে আৰম্ভ হয়, তেওঁলোকনো কেনেকুৱা হয়। বাহিৰৰ পৰা তেওঁলোকক কঠোৰ যেন লাগে, মানসিকভাৱে তেওঁলোক অতি কোমল হয়। নিজৰ দেশ, নিজৰ জাতি, নিজৰ ঘৰখন, নিজৰ সমাজ আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি নিজে যত্ন লয়। মানে এওঁলোকৰ শ্ৰদ্ধা ভক্তি থাকে। এওঁলোক আত্মগৰ্ব হয়, মানে নিজৰ ওপৰতে অলপ অহংকাৰী টাইপৰ হয়। আত্মকেন্দ্ৰিকতা থকা স্বত্বেও জীৱনৰ প্ৰতি এওঁলোকৰ উদাৰ দৃষ্টিভংগী থাকে। তাৰপিছত আহিছোঁ ক্ষীয়, যিসকলৰ নামৰ প্ৰথম আখৰটো ক্ষীয় হয়, তেওঁলোক কেনেকুৱা হয়। এওঁলোক কল্পনাপ্ৰৱণ, সহানুভূতিশীল, শ্ৰমপ্ৰিয় আৰু ভাগ্যৰ হাতৰ পুতলা হৈ থাকে। অনবৰত ভাগ্যক ধিয়াই থাকে, আৰু এওঁলোকক মানে দেখিলে বাহিৰৰ পৰা মানে কঠোৰ যেন লাগে, কিন্তু তেওঁলোক অতি কোমল হয়। স্বদেশ স্বজাতি, নিজৰ সমাজ আৰু নিজৰ ঘৰখন, নিজৰ প্ৰতি এওঁলোকৰ শ্ৰদ্ধা ভক্তি থাকে। এওঁলোক আত্মগৰ্ব, আত্মকেন্দ্ৰিকতা থকা স্বত্বেও নিজৰ প্ৰতি থাকে এওঁলোকৰ দৃষ্টিভংগী, উদাৰ দৃষ্টিভংগী থাকে। আৰু এওঁলোক চিন্তাশীল হয়, যশস্বী। এওঁলোকে নিজৰ জীৱনত মানে বেলেঞ্চ বিচাৰে, আনক বুজিবলৈ এওঁলোকেও মানে সহজতে মানুহক চিনি পায়। এওঁলোকৰ দৃঢ় সংকল্প বন্ধু থাকে, আৰু সেই বন্ধুৱে মানে তেওঁলোকক বিশ্বাসঘাতকতা কৰে। তাৰ ফলত তেওঁলোকে মনত বৰ কষ্ট পায়, দুখ কষ্ট এওঁলোকে সহ্য কৰিব নোৱাৰে, আৰু মানে ফেইল হোৱাটো এওঁলোকে পচন্দ নকৰে। এওঁলোকে আনৰ সদায় মংগলৰ কাৰণে অহৰহ চেষ্টা কৰি থাকে। তাৰপিছত দৈবিন্দুৰ আৰু অৰহৰটো নাই, য়, যিসকলৰ নামৰ প্ৰথম আখৰটো ইয়ৰে আৰম্ভ হয়। তেওঁ মানুহজন কৰ্তব্যপৰায়ণ হয়, নিজৰ কৰ্ম মনোযোগেৰে কৰে, ধীৰ স্থিৰ হয় আৰু দৃঢ় মনৰ হয়। এওঁলোকে গতানুগতিকতা পচন্দ কৰে, আৰু আন মানুহৰ কাম কাজবোৰ কিদৰে মানে সম্পন্ন হৈছে নে নাই, তেওঁলোকৰ প্ৰতিও মানে দায়িত্ব এটা থাকে, দায়িত্ব পালন কৰে। এই ভিডিঅ'টোত ক'ৰ পৰা ইয়লৈকে আখৰৰ নামৰ মানুহবিলাক কেনেকুৱা জানিলে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব, আৰু কমেণ্টত আপোনাৰ কিমানখিনি মিলিছে, আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা, আমাৰ অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাইছে, আপুনি কমেণ্টত নিশ্চয় লিখিব। আজিলৈ বিদায় লৈছোঁ, আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।